ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংক অৰ্থাৎ IPPB এই এপছটো আপুনি চলাবলৈ হ'লে প্ৰথমতে ডাউনলোড কৰিব লাগিব। ডাউনলোড কৰিবলৈ আপুনি মোবাইলৰ প্লে ষ্ট'ৰলৈ যাব। ইয়ালৈ প্লে ষ্ট'ৰত টাচ কৰি দিব। ইয়াত লিখিব IPPB এনেকৈ IPPB লিখিব। এইটো IPPB আহি গ'ল। ইয়াত টাচ কৰি দিম। এনেকৈ ইয়াত এইটো চিম্বল দেখিছে, এইটো আপুনি ইনষ্টল কৰিব লাগিব IPPB এইটো। ইয়াৰ কেইটামান ডুপ্লিকেট আছে, ডুপ্লিকেট কেইটা আপুনি সাৱধান হ'ব। ডুপ্লিকেট কেইটা নকৰিব, আপুনি পাৰিলে অৰিজিনেলটো কৰিব। অৰিজিনেলটো বিচাৰি পাবলৈ হ'লে আপুনি এইটো দেখিব পাইছে, এইটো আপুনি কৰিব। ইয়া ইনষ্টল কৰি লৈছোঁ আমি প্ৰথমতে। ইয়া অপেন আছে, অপেনত চুই দিম এতিয়া আমি। অপেন আছে, অপেনত চুই দিম এতিয়া আমি। অপেন চুই দিয়াৰ পাছত এইখিনি এলাউ কৰিবলৈ আহিব, এলাউ কৰি দিব। অলপ দেৰি পিছতে আকৌ এইখিনি আহিব। ইয়াত আপুনি ওপৰত লিখা আছে, ওপৰ লাইনটো চুই দিব। এইটো লগইন নাও আহিছে। এতিয়া আমি লগইন নাওত চুইম। প্ৰথমতে ইয়াত আপোনাৰ একাউণ্ট নম্বৰটো লিখিব দিছে। আপুনি ইয়াত একাউণ্ট নম্বৰটো লিখিব, যিটো আপোনাৰ। তাৰপিছত কাষ্টমাৰ ID লিখিব, তাৰ ডেট অফ বাৰ্থ, মোবাইল নাম্বাৰ, এইখিনি আপুনি ভৰাব লাগিব। ইয়াত আমি এতিয়া প্ৰথমতে এইখিনি ভৰাই ল'ম। এইখিনি দেখিব পাইছে কাষ্টমাৰ ID। প্ৰথমতে একাউণ্টটো লিখিলোঁ, তাৰপৰা কাষ্টমাৰ ID লিখিলোঁ। ইয়াত ডেট অফ বাৰ্থটো, মোৰ নিজৰ ডেট অফ বাৰ্থটো ভৰাই দিলোঁ। তাৰপিছত ইয়াত মোৰ নিজৰ মোবাইল নম্বৰটো ভৰাই দিলোঁ। তাৰপিছত এতিয়া আমি ৰেজিষ্ট্ৰেশ্যন লিখা আছে, ৰেজিষ্ট্ৰেশ্যনত চুই দিম। তাৰপিছত আপোনাৰ এনেকৈ আহিব, নিউ এমপিন বুলি লিখা আছে, ৰি ইণ্টাৰ এমপিন। ইয়াত এমপিন মানে আপুনি এই এপছটো অ'পেন কৰাৰ আগতে আপুনি এটা পিন নম্বৰ দিব লাগিব। সেই পিন নম্বৰটো ইয়াত আপুনি ছেটিং কৰিব লাগিব, মানে ইয়াত লিখি দিব লাগিব। ইয়াত যিটো ওপৰত লিখিব সেইটো ইয়াত তলতো লিখিব। তাৰপিছত আপুনি ছেট এমপিন লিখা আছে, ইয়াত টাচ কৰি দিব। 4টা সংখ্যা হ'ব লাগিব। আপুনি 1 2 3 4 বা তেনেকুৱা কিবা এটা দিব পাৰে। এইটো মই দি ল'ম এতিয়া। দেখিব পাইছে ইয়াত আপুনি, ইয়াত মই 4টা সংখ্যা আপুনি এটা এমপিন বনালোঁ। ইয়াত যিটো লিখিলোঁ, ওপৰত লিখিলোঁ, তলতো সেইটো লিখিলোঁ। এতিয়া মই ইয়াত ছেট এমপিন আছে, ইয়াত মই টাচ কৰি দিম এনেকৈ। তাৰপাছত এইখিনি লিখিবলৈ দিছে, এইখিনি সুধিছে, এইখিনি আপুনি ইয়াত লিখি দিব। আপুনি এইটো একেবাৰে সঁচা নহ'লেও হ'ব, কিন্তু এইখিনি আপুনি লিখিবই লাগিব, ভৰাবই লাগিব। কাৰণ আপুনি পিছত যদি কেনেবাকৈ এপছটো খুলিব নোৱাৰা হয়, তেনেহ'লে ইয়াত যিকোনো এটা প্ৰশ্ন সুধিব। সেই প্ৰশ্নটোৰ আপুনি যিকোনো এটাৰ উত্তৰ দিব পাৰিলে আপোনাৰ এপছটো আপুনি খুলিব পাৰিব। কেনেবাকৈ আপুনি আপোনাৰ এপছটোৰ যদি ID বিলাক যদি পাহৰি যায়, তেনেহ'লে ইয়াত প্ৰশ্নটো সুধিব, ইয়াৰ পৰা যিকোনো এটা আপুনি উত্তৰ দিব পাৰিব লাগিব। ইয়াত প্ৰথমতে লিখিছে, হোৱাট ইজ দ্য প্লেচ অফ ইয়ৰ বাৰ্থ। আপুনি কোন ঠাইত জন্ম হৈছিল সেইটো ইয়াত লিখি দিব লাগিব। ইয়াত লিখি দিব আপুনি, হোৱাট ইজ দ্য ফাৰ্ষ্ট স্কুল ডেট ইউ হেভ এটেণ্ডেড। আপুনি কোন স্কুললৈ প্ৰথমতে গৈছিল, তেনেকৈ আপোনাৰ এই প্ৰশ্নবিলাক সুধিব। সেই প্ৰশ্নখিনি আপুনি উত্তৰ লিখি দিব লাগিব। প্ৰথমতে মই এইখিনি লিখি দিছোঁ। প্ৰিয় দৰ্শক, এনেকৈ আপুনি এইখিনি গোটেইখিনি ফিল আপ কৰি দিব। ফিল আপ কৰি দিয়াৰ পিছত আপুনি ইয়াত ছাবমিট আছে, ছাবমিটত আপুনি টাচ কৰি দিব। ইয়াত মই ছাবমিটত টাচ কৰি দিওঁ। এইখিনি মোক গোটেইখিনি ফিল আপ কৰা হৈ গ'ল। তাৰপিছত এনেকৈ আহিব, ইয়াত এলাউ কৰি দিব প্ৰথমতে। তাৰপিছত ইয়াত আপোনাৰ OTP নম্বৰ আহিব। OTPটো আপুনি ইয়াত ছেটিং কৰিব লাগিব। ইয়াত আৰু এটা কথা হ'ল, সেইটো হ'ল কি, আপোনাৰ এমপিনটো যদি আগতে কোনোবাই লৈছে, তেনেহ'লে আপোনাক কেঞ্চেল দেখাব পাৰে। এটা লিখি দিব আপুনি যে এমপিনটো আগতে কোনোবাই লৈছে বুলি। তেতিয়া আপুনি নতুন এমপিন আকৌ ব্যৱহাৰ কৰিব লাগিব। আকৌ আপুনি নতুন এমপিন উলিয়াই আপুনি লগাব লাগিব। আপুনি পুনৰ আকৌ প্ৰথমবাৰৰ পৰা তেনেকৈ বস্তুটো এপ্লাই কৰিব লাগিব। এইটো এপছটো, এইটো আপুনি অ'পেন কৰিব এনেকৈ। তেতিয়া আপুনি প্ৰথমতে এমপিনটো ব্যৱহাৰ কৰিব লাগিব। ইয়াত লিখা আছে এমপিন। এতিয়া যিটো আপুনি 4টা সংখ্যা এটা এমপিন বনাইছিলে, সেইটো আপুনি ইয়াত লিখি দিব লাগিব। এতিয়া প্ৰথমবাৰ আপুনি ইয়াত এনেকৈ লিখিব লাগিব। এতিয়া 3টা বহালো, মই আৰু এটা বহাব আছে, সেইটো বহাই দিম। এনেকৈ বহাই দিয়াৰ লগে লগে এনেকৈ অ'পেন হৈ যাব। এতিয়া এনেকৈ অ'পেন হৈ গ'ল। চাওক এইখিনি সুবিধা। আপুনি বেলেঞ্চ কিমান আছে চাবৰ কাৰণে আপুনি মাত্ৰ এই চকুটো আছে, এই চকুটো চুই দিলেই হৈ যাব। এনেকৈ ইয়াত চাওক, মোৰ 4137 টকা 65 পইচা মোৰ একাউণ্টত বৰ্তমান বেলেঞ্চ আছে। তাৰপিছত আপুনি এইখিনি কৰিব পাৰে। আপুনি ইয়াত চুই কিনে আপুনি বেলেগ কাৰোবাৰ একাউণ্টলৈ আপুনি বেলেঞ্চ ট্ৰান্সফাৰ কৰিব পাৰে। তাৰপাছত ইয়াত আপুনি ট্ৰেনজেকশ্যন হিষ্ট্ৰী আছে, ইয়াত চাই আপুনি ক'লৈ কিমান টকা দিলে, ক'ৰ পৰা কিমান টকা পালে, সেইখিনি আপুনি ইয়াত চুই কিনে চাব পাৰিব। তাৰপিছত ইয়াত এনেকৈ আছে এইবিলাক, এইখিনি চাওক। এইটো ৰিচাৰ্জ, মোবাইল ৰিচাৰ্জ কৰিবলৈ ইয়াৰ পৰা কৰিব পাৰিব। আপুনি ইলেক্ট্ৰিচিটি বিল দিবলৈ হ'লে ইয়াৰ পৰা দিব পাৰিব। আপুনি গেছ এজেঞ্চি বুকিং কৰিবলৈ হ'লে, চিলিণ্ডাৰ বুকিং কৰিবলৈ ইয়াৰ পৰা কৰিব পাৰিব।
তেনেকৈ নানা ধৰণৰ ইয়াত সুবিধাবোৰ আছে। আপুনি ইয়াত ডিছ টিভি আপোনাৰ সেইটো টিভি ৰিচাৰ্জ কৰিব পাৰিব, তেনেকুৱা ধৰণৰ বহুতখিনি সুবিধা আছে ইয়াত, এইবিলাক কৰিব পাৰিব। কাৰোবালৈ আপুনি যদি পইচা পঠিয়াব লাগে তেনেহ'লে আপুনি চেণ্ড মানি লিখা আছে ইয়াতে আপুনি চুই দিব এনেকৈ। তাৰপাছত আপুনি দোকানত যে যিবোৰ স্কেনাৰ লগাই থোৱা থাকে, স্কেনাৰত যদি পঠিয়াবলৈ হয় তেনেহ'লে ইয়াত চুই দিব, আৰু তাৰপাছত ফোন নম্বৰ দ্বাৰা পঠিয়াবলৈ হ'লে ইয়াত চুব। তাৰপাছত UPI ID তাত যদি পঠিয়াব হয় ইয়াৰ পৰা পঠিয়াব। কাৰোবাৰ একাউণ্টত যদি পঠিয়াবলৈ হয় ইয়াৰ পৰা পঠিয়াব পাৰে। একাউণ্ট নম্বৰ আৰু IFSC কোডটো দি কিনি ইয়াত কেনেকৈ একাউণ্ট নম্বৰ আৰু IFSC কোডৰ দ্বাৰা পঠিয়াব পাৰে সেইটো মই দেখাই দিছোঁ। ইয়াত মই প্ৰথমে টাচ কৰিছোঁ একাউণ্ট নম্বৰ আৰু IFSC কোড থকা ইয়াতে। এজনলৈ মই আগতে পঠিয়াই থোৱা আছিলে এইবিলাক, এইজনলৈ মই আকৌ এবাৰ পঠিয়াই থৈছোঁ আপোনাক। ইয়াত চুই দিলে হৈ গ'ল, আগতে এবাৰ পঠিয়াই দিয়া আছে, গতিকে আৰু নতুনকৈ মই একাউণ্ট নম্বৰ আৰু IFSC কোড লিখিবৰ দৰকাৰ নাই। আপুনি যদি কাৰোবালৈ নতুনকৈ যদি একাউণ্ট নম্বৰ পঠিয়াবলৈ হয় তেনেহ'লে তেখেতৰ নামটো ইয়াত লিখিব, ইয়াত একাউণ্ট নম্বৰটো লিখিব, তাৰপিছত আৰু পুনৰ একাউণ্ট নম্বৰটো আৰু এবাৰ লিখিব, তাৰপিছত IFSC কোডটো ইয়াত লিখিব, তাৰপিছত ইয়াত কণ্টিনিউ কৰি দিব। কিন্তু মই সেইখিনি কৰি নাথাকোঁ, কাৰণ আগতে এজনলৈ পঠিওৱা আছে, তেখেতলৈ পঠিয়াই থৈছোঁ, এজনলৈ পঠিয়াই থৈছোঁ। এতিয়া সম্পূৰ্ণ তেখেতৰ ডিটেইলছখিনি আহি গ'ল ইয়াত, তেখেতৰ নাম আহি গ'ল, ইয়াত একাউণ্ট নম্বৰ আহি গৈছে, ইয়াত IFSC কোডটো আহিছে। এতিয়া মই কণ্টিনিউ কৰি দিম, হৈ যাব। এতিয়া কণ্টিনিউ চুই দিম। তাৰপৰা কিমান টকা পঠিয়াব লাগিব ইয়াত লিখিব লাগিব, তেখেতৰ ডিটেইলছখিনি আহি গ'ল। এতিয়া মই তেখেতলৈ 100 টকা এটা পঠিয়াই খাইছোঁ এনেকৈ, 100 টকা। তাৰপিছত ইয়াত এইটো নিলিখিলেও হয় একোটো। তাৰপিছত ইয়াত কণ্টিনিউ লিখা আছে, কণ্টিনিউ চুই দিব। ইয়াত আপোনাক দেখাবলৈ পাহৰিছোঁ, এই বস্তুটো এই চাৰ্টখন লুকুৱাবলৈ হ'লে আপুনি ইয়াত আপোনাৰ মোবাইলৰ যিটো আপোনাৰ বেকআপৰ চিন এটা থাকে তলত, সেই বেকা চিনডালত চুই দিব, মানে বেক কৰি দিব এনেকৈ। তাৰপিছত এইটো কণ্টিনিউটো দেখাই দিব, কণ্টিনিউ চুই দিব ইয়াত এনেকৈ। তাৰপৰা কিমান টকা পঠিয়াব লাগিব ইয়াত লিখিব লাগিব, তেখেতৰ ডিটেইলছখিনি আহি গ'ল। এতিয়া মই তেখেতলৈ 100 টকা এটা পঠিয়াই খাইছোঁ এনেকৈ, 100 টকা। তাৰপিছত ইয়াত এইটো নিলিখিলেও হয় একোটো। তাৰপিছত ইয়াত কণ্টিনিউ লিখা আছে, কণ্টিনিউ চুই দিব। ইয়াত আপোনাক দেখাবলৈ পাহৰিছোঁ, এই বস্তুটো এই চাৰ্টখন লুকুৱাবলৈ হ'লে আপুনি ইয়াত আপোনাৰ মোবাইলৰ যিটো আপোনাৰ বেকআপৰ চিন এটা থাকে তলত, সেই বেকা চিনডালত চুই দিব, মানে বেক কৰি দিব এনেকৈ। তাৰপিছত এইটো কণ্টিনিউটো দেখাই দিব, কণ্টিনিউ চুই দিব ইয়াত এনেকৈ। তাৰপিছত আৰু কনফাৰ্ম আপুনি সুধিছে প্ৰথমতে 100 টকা এটা পঠিয়াব বিচাৰিছেনে এইটো একাউণ্টলৈ, আপোনাক যে কনফাৰ্ম কৰিবলৈ দিছে, কনফাৰ্ম কৰি দিব ইয়াত। অলপ দেৰি পিছতে এটা OTP আহিব, এতিয়া দেখিবলৈ পালে। এইটো আপুনি কাটি দিব, কিন্তু এনেকৈ শ্লাইড কৰি দিব এনেকৈ কোনোবা এফালে, কিন্তু এই OTPটো কাটি নিদিব। এই OTPটো প্ৰথমতে আপুনি ইয়াত বহাব লাগিব। এতিয়া তাত লিখা আছে OTPটো 202649, সেইটো এতিয়া মই ইয়াত কিপেডত লিখিম। এতিয়া ইংলিছত লিখিব লাগিব 02649, এইটো লিখি কিনি ছাবমিট লিখা আছে, এই ছাবমিটত চুই দিম। ইয়াত দেখিব পাইছে ট্ৰেনজেকশ্যন ছাকচেছফুল, এমাউণ্ট 100 ৰুপিজ, 100 টকা এটা পঠিয়ালে। একাউণ্ট নম্বৰটো এইটো আছিলে, তেখেতৰ একাউণ্ট নম্বৰটো এইটো, লাষ্টৰ আখৰকেইটা দেখাই দিছে, নামটো দেখাই দিছে। তেনেকৈ আপুনি তেখেতলৈ 100 টকা এটা ছাকচেছফুলি ট্ৰেনজেকশ্যন কৰিলে, মানে আপুনি পঠিয়াই দিলে, ট্ৰান্সফাৰ কৰি দিব পাৰিলে। গতিকে ভিডিঅ'টো যদি ভাল লাগিলে প্ৰিয় দৰ্শক এটা লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। ভৱিষ্যতে এনেধৰণৰ আপোনাৰ ইউজফুল ভিডিঅ' পাই থাকিব এই চেনেলত। ধন্যবাদ।